নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেল লিন এছপাইৰেণ্ট জ্যোতিলৈ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম যে ডুবাইত আচলতে কেনেদৰে বৰষুণৰ সৃষ্টি কৰা হয়। যিহেতু ডুবাই এখন মৰুভূমিৰ মাজত অৱস্থিত চহৰ, গতিকে তাত নেচাৰেল মানে নৰ্মেল বৰষুণ একেবাৰে কম হয়। তাত বৰষুণৰ সৃষ্টি কৰা হয়, তাত আৰ্টিফিচিয়েল মানে চাইণ্টিফিকভাৱে বৰষুণৰ সৃষ্টি কৰা হয়। এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ডুবাইত যি পদ্ধতিৰে বৰষুণ অনা হয় বা বৰষুণৰ সৃষ্টি কৰা হয় সেই পদ্ধতিটো ক্লাউড চিডিং বুলি কোৱা হয়। এতিয়া আপোনালোকক মই বুজাই দিম যে ক্লাউড চিডিং মানেনো কি। গতিকে বন্ধুসকল, ডুবাইত বৰষুণ অনাৰ কাৰণে বা বৰষুণ সৃষ্টি কৰাৰ কাৰণে তাত চোৱা হয় যে কোনখিনি ঠাইত মেঘ আছে, আৰু যিখিনি ঠাইত মেঘ আছে সেই ঠাইখিনিত প্লেইনেৰে মেঘৰ ওপৰলৈ গৈ সেই মেঘখিনিৰ ওপৰত লৱণযুক্ত পদাৰ্থ যেনে মেগনেছিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড আদি ছটিয়াই দিয়া হয়, আৰু তাৰপিছত মেঘখিনি গধুৰ হয় আৰু বৰষুণ আকাৰে তললৈ পৰে। চ' বুজিলেনে বন্ধুসকল? আমাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল, আৰু ভিডিঅ'টোৰ শেষত এটাই ৰিকুৱেষ্ট, যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনো যাতে প্ৰেছ কৰে। ধন্যবাদ।